বিপিএফে অক্টোবৰত সেই মাছ গেদাৰিঙত পাৰ্টি মানে কেণ্ডিডেট ঘোষণা কৰিব বিপিএফে এইটোতো জানি আপোনালোকে প্ৰদৰ্শন মানে আমাৰ যোৱা 4 তাৰিখ মাৰ্চত বৰমাত আমাৰ স্পেচিয়েল ডেলিগেট ছেছন হৈছিল ইয়াতে ডেলিগেটসকলৰ লগত আলোচনা কৰি পেলাই মানে সেই ডিচিশ্যনটো লোৱা হৈছে যে বিটিচিৰ 40টা সমষ্টিত এবাৰকৈ ব্লক কমিটিবিলাকৰ লগত মানে ৰেলী কৰি পেলাই এটা মিটিং ল'ব লাগে এনেকুৱা ডিচিশ্যন হৈছিল এই হিচাপত আমি যোৱাকালিৰ পৰা কৰি আছোঁ যোৱাকালি যেনিবা কোকৰাঝাৰৰ বাওখুংগ্ৰী আৰু আমাৰ চালাকাটি সমষ্টি দুটা হৈছিল খুব ভাল বাওখুংগ্ৰীও ভাল হৈছে চালাকাটি সমষ্টিও ভাল হৈছে আজি ইয়াত ধনচিটো যিটো দেখিছে একে বিৰাট ভাল মুঠতে নিজে নিজে ওলাই আহা চবে আমি মাথা নাই আমি জাষ্ট আমি কৰ্মী সভা বুলি আমি কৈছিলোঁ কিন্তু কৰ্মীৰ লগতে বহুত পাব্লিক ওলাইছে ইয়াত আপোনালোকে দেখিছে য'ত আমি 500-1000 এনেকুৱা এক্সপেক্ট কৰিছিলোঁ ইয়াত 2,500-3,000 মানুহ আছে 3,000ৰ বেছি মানুহ আছে তো আমাৰ আৰু নেক্সট প্ৰগ্ৰাম আমাৰ ইয়াত হৰিচিঙাত আছে হৰিচিঙাতো এনেকুৱা গেদাৰিং হৈ আছে বুলি আমি শুনিছোঁ মুঠতে আমাৰ এটাই কথা 2024ত যিটো MP নিৰ্বাচন হ'ব সেইটো অলৰেডি ডিচিশ্যন লোৱা হৈছে সেইদিনা বৰমা মিটিঙতে যে বিপিএফে কোনো দলৰ লগত এলায়েন্স নকৰাকৈ আমি লোকসভা নিৰ্বাচনটো আমি খেলিম এটা হ'ল ওদালগুৰি আমি আশা কৰিছোঁ ওদালগুৰি হিচাপে একটা আৰু কোকৰাঝাৰ হিচাপে একটা তো দুটা সমষ্টি বেলেগ একো উদ্দেশ্য নাই আজিৰ যিটো মিটিং বা যোৱাকালিৰ পৰা যিটো মিটিং মানে বিটিচিত আমি সকলো জাতি জনগোষ্ঠীক লৈ পেলাই মানে শান্তিৰ কাৰণে কাম কৰা বা একতাৰ কাৰণে কাম কৰা আৰু অঞ্চলৰ উন্নতিৰ কাৰণে আমি কেনেকৈ কাম কৰি যাম এইবিলাক গোটেই কথাটো লৈ পেলাই আমি ৰেলী কৰিছোঁ মুঠতে আমি বহি থকা নাযায় এতিয়া 3 বছৰত আমি যিটো দেখিলোঁ মানে আমি ভাবিছিলোঁ ভাল কাম কৰিব এই চৰকাৰে বিটিচি চৰকাৰে কিন্তু আজি আমি যেটো দেখিলো মানে বহি থাকা নাযায় কবই লাগিব উপায় নাই পাব্লিকক জনাবই লাগিব যেটো 3 বছৰত যেটো দেখিলো একো নাই জিৰো এই কাৰণে আমি উপায় নাই ওলাই আহিব লগা হৈছে আৰু আমি পাব্লিকক জনাম এই চৰকাৰে আজি দিনৰ কি কৰিছে কি কাৰাপচন কৰিছে কৰা নাই কি কাম কৰিব পাৰিছে পাৰা নাই এইবিলাক গোটেই কথা আমি জনাই আছো জনাই যাম আৰু সবে জানে অলৰেডি জাস্ট আমি ওলাই পেলাই কিছুমান কথা জাস্ট এনকাৰেজ দিব লাগে পাব্লিকক বাস এটি ইলেকশন তো আমি বিৰোধিতা কৰিমে আমাৰ চুক্তিত লেখা আছে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে সবে বিটিচিৰ বাসিন্দা ইয়াত ইলেকশনৰ কোনো প্ৰশ্ন নাহে মাটিৰ পাট্টাহে দিব লাগে ইলেকশনৰ কোনো প্ৰশ্ন নাহে ইয়াত বড়ো হওক মুছলিম হওক গাৰো হওক ৰাভা হওক সবে ইয়াৰে মানুহ 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে এটো ইণ্ডিয়ান কনষ্টিটিউচনত লিখা আছে সাংবিধানিকভাৱে এটো কনষ্টিটিউচনত আছে সকলোৰে থাকাৰ অধিকাৰ আছে আৰু সেই কাৰণে মই কৈছো আপোনালোকক জবৰদস্ত ইলেকশন কৰিলেও কোনো জায়গাত যাব নালাগে আমি নেক্সট দিনা আহি পেলাই আমি ঘৰ বনাই দিম কিয় সংস্থাপন দিব তেওঁলোকক চৰকাৰত আহিলে হা আপোনাক সংস্থাপন দিব চৰকাৰ আহাটো তো বহুত সময় আছে এতিয়া সংস্থাপন দিব নহয় আমি ঘৰে বনাই দিম সংস্থাপনটো কি কয় মই নাজানো আমি মানে যদি আজি ইলেকশন কৰিছে অহাকালি আহি পেলাই আমি ঘৰটো বনাই দিম একে ঠাইতে একে জায়গাতে কোনো পলাব নালাগে গৰম বটা অক্টোবৰৰ পৰা আৰম্ভ কৰিব আপোনালোকে গৰম বটা অক্টোবৰৰ পৰা হ'ব স্যাৰ আপোনাৰ বিপিএফক নিখা হৈ যাব বুলি কৈ আছিল কালি এতিয়া লাইসেন্সটো ইলেকশনত ঠিক 2 মাহ মান 1 মাহ মান আগত পাব পাৰিম মই ইয়াত আগত নিদিব মোক এতিয়া কি লাইসেন্স পাইছে স্যাৰ এতিয়া লাইসেন্স পাইছে মই গোটেই বিটিচি এৰিয়াত ঘূৰি পেলাই মিটিং কৰিবৰ কাৰণে কিন্তু কালি এতিয়া লাইসেন্স পোৱা নাই অক্টোবৰত পাৰ্টি ঘোষণা কৰিব নেকি আপোনালোকৰ